Hello everyone, welcome to my YouTube channel Nayandeep's World. So এই কিদিন ইন্টাৰনেটত এটা বস্তু বৰকৈ ট্ৰেন্ড লৈছে কি ট্ৰেন্ড লৈছে তোমালোকেতো গম পাইছাই বিনোদ 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 মোৰ লগৰবোৰে হোৱাটছএপৰ ষ্টেটাছত দিয়া দেখো ফেচবুকত দিয়া দেখো যে বিনোদ কোন বিনোদ তুমি ক'ত আছা বিনোদ ওলাই আহা সো মই ভাবিলো এই বিনোদৰ ওপৰতে এটা ভিডিঅ' বনাই দিওঁ সো বলো দেৰি নকৰো ভিডিঅ'টো আৰম্ভ কৰো সো তোমালোকে চোৱা ইউটিউবত কিছুমান মানুহে কিছুমান মিনিংলেছ কমেন্ট কৰি থৈ যায় আৰু তেনেকুৱা এটা মিনিংলেছ কমেন্টে হ'ল বিনোদ ইউটিউবত কিছুমান মানুহে ভিডিঅ' শ্বটকৈ কিন্তু বেছিকৈ মিনিংলেছ কমেন্ট কৰি থৈ যায় আৰু সেই মিনিংলেছ কমেন্টবোৰৰ ওপৰত ভিত্তি কৰি স্লে পইণ্ট নামৰ এটা ইণ্ডিয়াৰ ভাল ৰ'ষ্টিং চেনেল ক্ৰিমিনাটিৰ দৰে ৰ'ষ্টিং চেনেল সিহঁতে এটা ভিডিঅ' বনালে মানে এই মিনিংলেছ কমেন্টবোৰক ৰ'ষ্ট কৰিলে আৰু সেই ৰ'ষ্টতে স্থান লাভ কৰিলে এই বিনোদে সো স্লে পইণ্ট যিহেতু ভাৰতৰ এটা ভাল ৰ'ষ্টিং চেনেল সেইবাবে সকলোৱে এই ভিডিঅ'টো চালে আৰু এই ভিডিঅ'টোত যেতিয়া সকলোৱে বিনোদ দেখিব পালে তেতিয়া সকলোৱে ইউটিউবৰ লাইভ ষ্ট্ৰীম ইউটিউবৰ নতুন নতুন ভিডিঅ' যি ছাবজেক্টৰ ওপৰত নবনাওঁ সকলোৱে তলত এই বিনোদ শব্দটো ব্যৱহাৰ কৰি থৈ গ'ল আৰু তেতিয়াৰ পৰা এই বিনোদে ট্ৰেণ্ড কৰিবলৈ ল'লে আচলতে বিনোদ থাৰু নামৰ এজন লোক যাৰ বিনোদ থাৰু নামৰ এটা ইউটিউব চেনেল আছে তেওঁৰ চেনেলটো পপুলাৰ কৰিবৰ বাবে সকলো ভিডিঅ'ৰ তলতে বিনোদ নামটো ইউজ কৰি থৈ যায় মানে বিনোদ বুলি কমেণ্ট কৰি থৈ যায় সো এই স্লে পইণ্ট নামৰ ইউটিউব চেনেলটোৱে সেই কমেণ্টটোকে ৰ'ষ্ট কৰিলে আৰু সকলোৱে জমনি কৰিবৰ গৈ এই বিনোদটো ট্ৰেণ্ডত আনিলে আৰু বিনোদ ট্ৰেণ্ডত আহিব সেইদিনাখন ডিম্পুদাৰ ভিডিঅ' চাওঁতেও দেখিলোঁ যে পেটিএমেও নিজৰ টুইটাৰ একাউণ্টত বিনোদ থৈ দিছে যিহেতু পেটিএমে নিজৰ টুইটাৰ একাউণ্টত বিনোদ থৈ দিছে সকলোৱে ভাবিব পাৰে এই বিনোদ এটা হেকাৰ নেকি নহয় এই বিনোদ এটা হেকাৰ নহয় এই ট্ৰেণ্ড চলিছে বাবে পেটিএমে আমাৰ লগত জমনি কৰিছে কেইদিনমান পিছত পেটিএমে বিনোদটো আঁতৰাই দিব আৰু এইটো ট্ৰেণ্ডৰ পৰা আঁতৰি যাব ভাৰতত এই সময়ত কিমান সংকট চলি আছে কৰোনাৰ সংকট অৰ্থনীতিৰ সংকট কিন্তু এই সময়ত বিনোদ ট্ৰেণ্ড চলাটো অতিকৈ দুৰ্ভাগ্যজনক সো ইণ্টাৰনেটত কি হ'ব পাৰে আপোনালোকেতো গম পাইছেই সো আশা কৰোঁ আপোনালোকে এই বিনোদ ট্ৰেণ্ডটো বাদ দিয়ক আৰু বিনোদক বাদ দিয়ক তেওঁ এজন মানুহ আমি সকলোৱে গম পালোঁ আৰু এতিয়া আমি সেই বিষয়টোৰ পৰা ওলাই অহাই ভাল গতিকে ভিডিঅ'টো যদি ভাল লাগিল তেনে ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক কমেণ্টত কিন্তু বিনোদ নকৰিব দেই আৰু শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটোত যদি নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক ধন্যবাদ